আহা বেবী মোকে কোলা লোৱা না বেবী ক'বা নোৱাৰো ভাই আইঅ বেবী তোমাৰ কোলাখন ইমান ধুনীয়া কি ধুনীয়া লাগিছে বেবী মোৰ মুন্নুটো থাক কুত্তা নুম একেবাৰে নুম বেবী মোক কিয় পেলালা বেবী মই দুখ পাইছোঁ বেবী বেবী মই তোমাক বেয়া পাইছোঁ বেবী পাখি মেলি দিয়ে মোৰ গানে আজি ছায়া গৈ নগৈ তাত আহে নামি হালধীয়া ৰং কিনো বাখৰুৱা প্ৰাণ কিনো প্ৰশান্ত নিবিড় নয়ন বুজাব খুজি পহান প্ৰহাগৰ সমান মৰম বিচাৰি সিদিনে কিন্তু তাৰ বেলেগ করলো না চালা থমাছে তাক বেয়া মাৰা দিছে কিন্তু চালা গৰম তেলত চেং মাছ দিলে যেনেকুৱা ভাজ ধৰে সেনেকুৱা ভাজ ধৰি গৈছে চালা বাউদাৰ হাজেনে বৰবইনীগুৰ পুতকক আৰু মাৰিব লাগিছিল কেইটামান 1 বছৰৰ বাদলা না কম অপেক্ষা করছো মই শাস্তিটো দিবেক গেলি আমার খেলা আহি আছে কিন্তু ও ভাইয়া কি বই আছা ইয়াতে হ্যাঁ ভাই কি তোর মাথাত কিবা বিঘাত ঘটি আছে নাকি কি নহয় মানে সিদিনে ইমান মহা তোর লগত কুলেটি করলো সেই বুলিও তই ভাইয়াত বুলি মাতপে আছে হেত পাগলাত মই এগলা ইমান ভাবি থকা চলি নহয় তো যাবা কথা গেছি আৰু তাকে আৰু কি ধৰি থাকিম এটা মই ইমান সহজতে এৰি দিয়া চলি নহয় তন্দক মই ভালকে দি আছোঁ ৰ এতিয়া মানে মোক তন্দক লগা হৈছে নহয় তাৰ কাৰণে তন্দক আগতে অলপমান মানে ইউজ কৰি লওঁ তাৰপিছত তন্দক দি আছোঁ এই মানে নহয় ভাইয়াত মানে মই এটা গ'ষ্ট চেলেঞ্জ কৰিম বুলি ভাবিছিলোঁ ৰ হ্যাঁ হোস্ট চ্যালেঞ্জ মানে কি পাইখানা নেকি পাগলা তন্দে মানে আকৌ বুজি চুজি নাপা মানে আমি ৰাতি জংঘলত যাম আৰু চাম তাতে কিবা ফুটুত আছে নেকি জাগে তে অত বেছ যা 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 কি জাগে তন্দও যাব লাগব সেই কাৰণেতো তন্দৰ ওচৰত আছোঁ যা যা আমি যাওয়াত নাই এগলাত আমাক কি 10 বছৰীয়া গাল লং যাওয়া পাগলা কুকুৰে কামাত দিয়া বুলি ভাবছে নাকি হয়ো দে কেলা চালা তন্দে মানে আকৌ বুজি চুজি নাপায় তাতে যাৱাৰ ফলত আমাৰ প্ৰফিট আছেতো নহবা এনে যাম নেকি মই মানে এটা নতুন ইউটিউব চেনেল খুলিছোঁ আছা আৰু সেই জংঘলত যোৱা ভিডিঅ' বনাই যদি মই ইউটিউবত দিবে পাৰোঁ তেতিয়াহ'লে মই 1 লাখ টকা পাম আৰু গোটেইকেইটাই 25,000কৈ ভাগে ল'ম হ্যাঁ 25,000 পুৰা 25,000 ভাই যাও বল থেত পইচাৰ লগত মই যাৱাত নাই এগলাত হয়ো তো দে নহয় ভাইয়াত এইগিলাতো ভূতটো একো নায়ে আমি যদি কিবাকে এই কামটো কৰিব পাৰোঁ তেতিয়াহ'লে 25,000 টকাৰ মালিক হ'ব পাৰিম আৰু ভূতটো চিন্তা ধন্দা কৰিব নালাগে আমি পুৰা তাবিজ চাবিজ লৈ যাম তই বাৰু যাব পাৰিম তে কি যাম বুলি কওঁ দে ক কি তন্দে কি ফুচুৰ ফাচাৰ কৰি আছা নহয় মানে দে তই যাতে ইমান জোৰ কৰি আছা যাম দে দে হ'ব দে আজি ৰাতি পুৰা 11টা বজাত আহি যাবি দিগলাপাৰাৰ বস্তিখনত যা হ'ব যা দে বাৰু মই মোৰ কেমেৰা ছেটিং ভালকৈ কৰি লওঁ যা বাবা 25,000 টকা ভাই তাকেতো ভাইয়াত আহিলি মৰাণ ন দেখা নাই নেকি আছো নে গেছো দে হ'ব দে পিছে তোৰ হাতত সেইটো কি এইটো নে এইটো GoPro 9 হে গোপো কি গোপো এইটো চালা ঘান্টা মোৰা আকৌ বুজি চুজি নাপা GoPro নহয় GoPro কেমেৰা দে কেমেৰা হৈছে নে কেমেৰা এতিয়া মোৰ অলপমান কেমেৰাত কথা ক'ব লগা আছে মই সিহঁত কৈ লওঁ তন্দে অলপমান ৰখি থাক পিছফালে দে ক তো হে গাইছ কা বে to welcome to back to my YouTube channel Candice Vlog বাবুদা বল ৰাতি এতে পোৱাৰ কৰিব হচ্ছে নেকি তই কেলা টু মে ৰহে কুত্তা ভালকৈ ক'বা দি একবাৰ তো হে গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কেণ্ডিছ ব্লগ মানে আমি এটা গ'ষ্ট চেলেঞ্জ কৰিব ওলাইছোঁ আপোনালোকে চাই থাকিব বলকে তে বল ভাই মোৰ কোৱা আছে বল এতিয়া যাই থাকোঁ বল ভাই মোৰ ভয় লাগবে বেছি অলপ মোৰো অলপমান লাগছে ভয় কিন্তু বল যাম বল একো নহয় তাৰ পিছে আছে না আমাৰ লগত ভাই বল
আমি ইয়াতকৈ আৰু অলপমান ঘন জেগাত সোমাই যাম দেই অ' ভাই আৰু নাযাওঁ নেকি মোৰ বহুত ভয় লাগছে কেলা জোকৰ কলজীয়া লৈ জন্মগ্ৰহণ কৰিছে নমল দি কেইটাত চাই মোৰ দৰে থাক না বি পজিটিভ অ' ভাই তহঁতে এতিয়া এটা কাম কৰ তহঁতে যাই থাক অলপমান ভিতৰত গ'লি অলপমান মোৰ মানে ছাবস্ক্ৰাইবাৰখিনিক অলপমান কথা ক'ব লগা আছে অঁ দে তই আহিবি তে ভোলা পয়া বল তো গাইজ মই মানে যোনকেইটা চলিক মানে লৈ আছোঁ মানে সিহঁতে মানে বহুত ভয়াতুৰ মানে সিহঁতৰ মোৰ দৰে চিনা নাই সিহঁতে মানে জোকৰ কলজিয়ালৈ জন্মগ্ৰহণ কৰিছে সেইটোতো ফাৰ্ষ্ট কথা তো যাই নহওক মানে মেইন কথাত গ'লে আহোঁ তো গাইজ আমি মানে ইয়াতে অলপ চলপ মানে যদি পাওঁ আৰু ভূতটোতো বিচাৰি চাম মানে এতিয়া গ'লে আমাৰ অসমত মই জানাত এনেকুৱা ভিডিঅ' বনোৱা নাই কোনো ময়ে ফাৰ্ষ্ট সেই কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ তে বলক আমি আৰু অলপমান আগত গ'লে যাওঁ তো hey guys, welcome back to my YouTube channel Miss Angelica. Love you so much guys, I love you. Guys, আপোনালোকৰ কোনোবা যদি ছিংগল আছে তেতিয়াহ'লে মোক লাইন মাৰিব পাৰে গাইজ মই একেবাৰে খালী আছোঁ মোৰ লগত কোনো নাই আপোনালোকে মোক DM কৰিব মোৰ হোৱাটছএপ নম্বৰটো মই মোৰ ডেছক্ৰিপশ্যনত দি দিম থেংক ইউ গাইজ আই লাভ ইউ তো ভাই ইয়াত ই বৰ বইনাকৰ পুতেকে ক'ত আনিলাকে আমাক কেনে আৱাজ ওলাই আছে দেখোন ইয়াতে ক'ৰ পৰা আৱাজ ওলাকে অ' ভাই মোৰ হ'লে বস্তু ভয় লাগছে জানো নেও আহা না তুমি মোক কিয় এৰি থৈ গৈছিলা আহা বেবী মোৰ কাষত আহা মিছ এঞ্জেলিকাৰ কাষত আহা মুনু আহা অ' ভাই ইয়াক কিহে ধৰিলাকে আহা বেবী মোক একোলা লোৱা না বেবী ক'বা নোৱাৰো ভাই আইঅ বেবী তোমাৰ কোলাখন ইমান ধুনীয়া কি ধুনীয়া লাগিছে বেবী মোৰ মুনুটো থাক কুত্তা নুম একেবাৰে নুম বেবী মোক কিয় পেলালা বেবী মই দুখ পাইছোঁ বেবী মই তোমাক বেয়া পাইছোঁ বেবী নামাতিবা বেবী তুমি মোক বৰ বইনাকৰ পুতক অ' ভাই তাড়াতাড়ি কৈ কুত্তাৰ কি হৈছে এতিয়া বেলেগ উপায় নাই ইয়াক মোৰ মতে ভূতে চুতেই ধৰিছি আমি তাবিজ লৈ আছোঁ কাৰণে আমাৰ তাত পাৰা নাই তাকতো আমি একো দিয়া নাই আমি তাক কিবা অলপ দি লৈ আহিব লাগিছিল ভাই এতিয়া তোক যিহেতু সি বেবী মানছি তই এতিয়া অলপমান তাৰ লগত মানে সেইকে থাকিব লাগিব মই এটা মানে ওজাক জানো তাৰ পৰা জ্বালা পোৰা আনি যদি তাৰ পকাত দি ভৰাই দিওঁ সি ঠিক হৈ যাব হে মই আৰু তাৰ লগত লেটি পেটি কৰিম ধেত আগলা আছে নেকি অ' ভাই মোৰ ভয় লাগব ধৰিছে বেলেগ উপায় একোৱেই নাই তই কৰিবই লাগিব যা এতিয়াতে যা নহ'বা তাৰ পাছত বেয়া হ'ব তাক খাই পেলাব ভিতৰে গম পাবি হা কি কয় দে বেলেগ উপায়তো নায়ে জানো তুমি মোক বেয়া নাপা মাইনা আহা মোৰ কাষত আহা বেবী বেয়া নাপা দে মাইনা মোৰ ভুলতে দিয়া গৈছিল মাইনা দে আহা ব'লা মাইনা আমি ৰেষ্টুৰেণ্টৰ পৰা ব'লা বেবী তোমাক মই ধুনীয়া বস্তু খাম ব'লা বেবী ব'লা অ' বেবী মোক একোলা লোৱা না মোক মৰম দিয়া না আইঅ গুণুটো মৰমিটো মাইনা তোমাক মই অলপমান পিছত ল'ম দিয়া এতিয়া ব'লা মোৰ লগত ব'লা বেবী ব'লা সেই কুত্তা তহঁতে জ্বালা পৰা নানাকে ঐ অঁ আমি যাওঁ দে হে পয়া ব'ল গুণু অলপ সময় তুমি ইয়াতে বহা আছো বেবী কৈছোঁ জানো আহা তুমি মোৰ ওচৰত আহা কেলাই বাহৰ ৰাতৰ লগত মোৰ আৰু বেবী মোক মৰম কৰা না বেবী কৰিম দে গুণু মই কৰিম দে তোমাক মৰম আইঅ মোৰ কচি নাই দে ঐ কি হ'লে ইয়াৰ সেই একো হোৱা নাই দে তাড়াতাড়ি ভূতটো ওলাই যায় কিজানি সি বেহুচ হৈ পৰলাক তাড়াতাড়ি মেডিকেলত লৈ যাব লাগ বল ঐ কুত্তা তহঁতে মোৰ লগত কি কৰিছে কালিৰ পৰা হাগা ওলা নাই জানা দে মোৰ পকাৰ খান কিবা জ্বালা পোৰা কৰি আছে এই শুকান মাইক্ৰ' জ্বালা চিন্তা নিয়া সেই জ্বালা জাৰি আনি কিনে ভাঙি কিনে তোৰ পকাত দি সোমাই দিছ অ' ভাই কালি সঁচালকৈ ভূতে ধৰিছিল নেকি এই এইগিলা কথা বাদ দিয়ে এইগিলা কি জানা নাই মানলি ধান নামানলি পতান এইগিলা ইমান সেই কৰি লাভ নাই বাদ দিয়া এইগিলা কথা যদি এই পৃথিৱীত ভগৱানো আছে তেতিয়াহ'লে ভূতো আছে কিন্তু ভগৱানতকৈ ভূতৰ শক্তি বেছি হ'ব নোৱাৰে সেইটো কিন্তু জানবি সেইটো হয় কিন্তু আইঅ মই ক'ত দিনা হাগবা পামে হাগবা ইচ্ছা গেছি